আজি আমি আলোচনা কৰিম ৰিচ ডেড আৰু পুৰ ডেড নামৰ কিতাপখনৰ বিষয়ে। ইয়াত ৰবাৰ্টৰ দুজন পিতৃৰ কথা উল্লেখ কৰা হৈছে, এজন ধনী আৰু আনজন দুখীয়া পিতৃৰ বিষয়ে। বাস্তৱ জীৱনত মানুহে যি ধৰণে চিন্তা চৰ্চা কৰে, ঠিক তেনেধৰণে তেওঁৰ জীৱনৰ ভৱিষ্যতৰ দিনসমূহ পৰিকল্পিত হয়। ৰবাৰ্ট টি কিয়ছাকিয়ে কৈছিল যে তেওঁৰ দুজন পিতৃ আছিল, এজন নিজৰ পিতৃ আৰু আনজন তেওঁৰ বন্ধুৰ পিতৃ আছিল, যাক তেওঁ নিজৰ পিতৃ হিচাপে মানিছিল। তেওঁ দুখীয়া পিতৃয়ে কৈছিল যে মই কেতিয়াও ধনী নহয়, আৰু ঠিক সেইদৰে তেওঁৰ ভৱিষ্যতবাণী বাস্তৱিকতা হ'ল। তেওঁ কেতিয়াও ধনী নহ'ল আৰু সদায় টকা পইচাৰ ক্ষেত্ৰত সংঘৰ্ষ কৰিবলগীয়া হ'ল। দ্বিতীয় পিনে তেওঁৰ ধনী দেউতাকে নিজকে সদায় ধনী মানিছিল। তেওঁ সদায় কৈছিল যে মই এজন ধনী ব্যক্তি হয়, আৰু ধনী মানুহে এনে কাম নকৰে যিবিলাক কেতিয়াও কোনো ধনী ব্যক্তিয়ে নকৰে। ৰবাৰ্টৰ দুজন পিতাই নিজৰ জীৱনত সফল আছিল। এজনে PhD কৰিছিল আৰু আনজনে 8 পাছ কৰা নাছিল। দুয়োজনে জীৱন আৰম্ভ কৰিছিল আৰু দুয়োজনে প্ৰয়োজনীয় আয় অৰ্জন কৰিছিল, তথাপিও আৰ্থিকভাৱে সংঘৰ্ষ কৰিছিল। ৰবাৰ্টে কৈছিল যে মোৰ ওচৰত যদি এজন পিতা থাকিলহেঁতেন, তেনেহ'লে মই তেওঁৰ আদৰ্শ স্বীকাৰ কৰিলোহেঁতেন অথবা অস্বীকাৰ কৰিলোহেঁতেন। যিহেতু মোৰ ওচৰত দুজন পিতা আছে, সেইবাবে মই দুয়োজনৰ বক্তব্য শুনো আৰু চিন্তা কৰিবলৈ বাধ্য হওঁ। যিহেতু এজন ধনী হোৱাৰ বাবে সদায় চেষ্টা চলাইছিল আৰু আনজন সদায় তেওঁৰ এনেধৰণে জীৱন যাপন কৰিবলৈ ভাল পাইছিল। এইটোৱে সমস্যা আছিল যে ধনীজন এতিয়ালৈকে ধনী হোৱা নাছিল আৰু দুখীয়াজন এতিয়ালৈকে দুখীয়া হোৱা নাছিল। দুয়োজনে নিজৰ জীৱন আৰম্ভ কৰিছিলহে, আৰু দুয়োজনে টকা পইচাৰ আৰু পৰিয়ালৰ মাজত সংঘৰ্ষ কৰি আছিল। সেইবাবে তেওঁ কাৰ কথা মানি চলিব তেওঁ বুজিব পৰা নাছিল। তেওঁলোকৰ দুয়ো দৃষ্টিকোণ বেলেগ বেলেগ ধৰণৰ আছিল। এজন পিতৃয়ে কৈছিল যে টকাই সকলোকে বেয়া কৰে, আৰু আনজনে কৈছিল যে সকলো দুখৰ মূল কাৰণ হ'ল টকা। টকাৰ বাবে মানুহে জীৱনত বিভিন্ন সংঘৰ্ষ কৰিবলগীয়া হয়। টকা পইচাৰ ক্ষেত্ৰত সকলোৱে ঘৰতে পঢ়ে, সেইবাবেই ধনীসকলে ধনী হয়, দুখীয়াসকলে দুখীয়া হয়, আৰু মধ্যমীয়া ব্যক্তিসকলে সদায় সংঘৰ্ষ কৰিবলগীয়া হয়। ৰবাৰ্টৰ এজন দেউতাই কয় যে যেতিয়া তোমাৰ কোনো এটা বস্তুৰ প্ৰয়োজন হয়, তেতিয়া তুমি পাবৰ বাবে চেষ্টা চলোৱা। তেতিয়া তোমাৰ মগজুৱে তাক পাবৰ বাবে দৃঢ়তাৰে চেষ্টা চলাব আৰু তুমি তাক পাবলৈ সক্ষম হ'বা। তেওঁ কৈছিল যে মোৰ মগজু সদায় মজবুত হয়, যিহেতু মই ইয়াক সদায় অভ্যাস কৰোঁ। ফলত ই যিমানেই মজবুত হয়, তাৰ পৰা আমি সিমানেই কাম কৰোঁ আৰু তাৰ পৰা পইচাও বহু পৰিমাণে কমাব পাৰোঁ। তেওঁ দেখিছিল যে তেওঁৰ এজন দেউতাক শোৱাৰ অভ্যাস কৰিলে আনজনে মস্তিষ্কৰ ব্যায়াম কৰাৰ অভ্যাস কৰিছিল। দীৰ্ঘকালী পৰিণাম এইটোৱে আছিল যে তেওঁৰ এজন দেউতাক আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল আৰু আনজন আৰ্থিকভাৱে মজবুত হৈ পৰিছিল। এজন পিতৃয়ে কৈছিল যে তুমি ভালদৰে পঢ়া শুনা কৰা, কঠোৰ পৰিশ্ৰম কৰা, যাতে তুমি কাম কৰিবৰ বাবে এটা ভাল কোম্পানী পোৱা। কিন্তু তেওঁৰ ধনী দেউতাকজনে কৈছিল যে তুমি ভালদৰে পঢ়া শুনা কৰা, যাতে তুমি কিনিবৰ বাবে এটা ভাল কোম্পানী পোৱা। এজন দেউতাকে খাবৰ সময়ত টকা আৰু বাণিজ্যৰ বিষয়ত কথা পাতিছিল, কিন্তু আনজনে কৈছিল যে খোৱাৰ সময়ত কথা পাতিব নাপায়। টকা পইচা বহুমূল্য, কিন্তু ই কেতিয়াবা মূল্যহীন হৈ পৰে। আপোনাৰ প্ৰয়োজনত ই বহুতো উপকাৰ সাধন কৰে, কিন্তু ইয়াৰ উপস্থিতিটো কেতিয়াবা মূল্যহীন হৈ পৰে। যদি আপোনাৰ মৃত্যুৰ কেইমিনিটমানৰ আগত যদি এসোপা টকা আনি দিয়া হয়, তেন্তে আপোনাৰ সেই সময়ত টকা পইচাৰ কোনো মূল্য নাথাকিব। যদি আপুনি আগতে পালেহেঁতেন, তেনেহ'লে তাৰ মূল্য বহু বেছি হ'লহেঁতেন। তাৰ পৰা আপুনি বহু সুখ কিনিব পাৰিলেহেঁতেন। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।